UPPL दोलोआ बिटिआरआव गोजोन गायसनदों। আগৰ 5টা বছৰত যেহেতু ৰাইজৰ বহুত কাম কৰিছিলে বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিছিলে मानास बियाबाव जोंस्रां ब्रह्मआ 25 निफ्राय 30 रोजा भट मोननानै देरहागोन। মইতো দেখিছো যে 25ৰ পৰা 30,000 ভোটৰ ব্যৱধানত তেখেতে বিজয় হ'ব। हाग्रामा महिलारिनि गासैबो खोथायानो थार नङा। তো তেখেতৰ সকলো কথা বাস্তৱ নহয়। UPPLआ बिटिआरआव मोन 10 निफ्राय 12 मासि देरहानानै दिसपुरसिम लाना थांगोन। গতিকে এইবাৰ UPPLৰ 15টাৰ ভিতৰত 10ৰ পৰা 12টা সিট জিকি আছে। আমি 12জন MLA লৈ পেলাই দিছপুৰত গৈ আছো। बाक्सानि 47 नं मानास विधानसभा बियाबनि धेकियाजानियाव UPPL दोलोनि बिसायख'थि फोसावदों UPPLनि गाहाय प्रमद बर'आ। BTC ओनसोलनि मोन 15 मासिखौ लानानै मोनफ्रोमबो दोलोआनो गोख्रों साखाफारा जादों। BPF दोलोआ NDAनि मदद दं। 41 नं मानास विधानसभा बियाबाव BPFनिफ्राय थानेश्वर बसुमतारिया बिजाथि गसंदों। गुबुन फारसेथिं UPPL दोलोआ मोनसेबो गुबुन राजखान्थिनि हेफाजाब गैयाजासे बिसायख'थि गेलेनायखौ नुनो मोन्दों। BTC ओनसोलाव सोर बांसिन मासि मोनगोन? देरहानाया UPPLनि ना BPFनि जागोन? UPPL राजखान्थि दोलोनि गाहाय प्रमद बर'आ जिरायनानै थायाखै। 41 नं मानास विधानसभा बियाबाव जोंस्रां ब्रह्मनि जानानै बिसायख'थि फोसावदिंनाय हाबाफारियाव बाहागो लाना खौरां बिजोङाव ओरैबायदि फोरमायो। আমাৰ কাউন্সিলৰ ভিতৰত 15টা সমষ্টিত বিভিন্ন অঞ্চলত মই নিৰ্বাচনী প্ৰচাৰলৈ গ'লোঁ আৰু বড়োলেণ্ড অঞ্চলৰ ৰাইজে এইবাৰ বহুত ভাল পাইছে। UPPL অকলে নিৰ্বাচনত কণ্টেষ্ট কৰিছে আৰু UPPL দল আগৰ 5টা বছৰত যেহেতু ৰাইজৰ বহুত কাম কৰিছিলে বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিছিলে 26টা জনগোষ্ঠীক একেলগে আনিবলৈ সক্ষম হৈছিলে। ইয়াৰ পৰা অস্ত্ৰ শস্ত্ৰ হিংসামুক্ত এটা সমাজ গঢ়িব পাৰিছিলে। এই আটাইবোৰ পৰিৱেশক লৈ অঞ্চলৰ ৰাইজে বহুত ভাল পাইছে আৰু এইকাৰণে এইবাৰ মই ৰাইজৰ বহুত মতামত লৈ আমি ঘোষণা কৰিছিলোঁ যে আমি নিৰ্বাচন অকলে খেলিম আৰু এতিয়া ৰাইজ ওলাই আহিছে। বিভিন্ন দল সংগঠনৰ প্ৰাৰ্থীক বেয়া পায়, তেখেতসকলৰ পাৰ্টিক বেয়া পায়। বহুত সমৰ্থকসকলে আমাৰ লগত যোগাযোগ কৰিছে আৰু এই সমষ্টি মানাস সমষ্টি নতুনকৈ গঠিত মানাস সমষ্টিত আজি বিভিন্ন দলৰ প্ৰাৰ্থীবিলাকক ৰাইজে বেয়া পাইছে। ইভেন নিজৰ দলৰ মানুহবিলাকক বেয়া পাইছে। এইকাৰণে আমাৰ জংস্ৰাং ব্ৰহ্ম ডাঙৰীয়া UPPLৰ যিজন প্ৰাৰ্থী তেখেতে এজন যুৱ নেতা, এজন আৰ্টিষ্ট হয়, এজন শিক্ষাবিদ হয়, সকলো গুণৰ মালিক হয়। তেখেতক সকলো ভাল পাইছে। এজন মাটিৰ মানুহ হয়, কমন মেনৰ নিচিনাকৈ তেখেতে থাকে, সদায় ডাউন টু আৰ্থ হয়, সকলোৰ লগত মিলিব পাৰে। এইকাৰণে জংস্ৰাং ব্ৰহ্ম ডাঙৰীয়া মইতো দেখিছোঁ যে 25ৰ পৰা 30,000 ভোটৰ ব্যৱধানত তেখেতে বিজয় হ'ব। চাওক, তেখেতসকলে বহুত কথা কয় কিন্তু কথাবিলাক বাস্তৱ নহয়। তেখেতেতো কৈছিলে তেখেতৰ ধৰ্মপত্নীয়ে ইলেকশ্যন নেখেলে বুলি। চাই থাক, মোৰ ধৰ্মপত্নীয়ে ইলেকশ্যন খেলিব নেকি? এই বাক্সা জিলাৰ সাংবাদিকসকলে সোধোঁতে কৈছিলে, পিছত যাইতো খেলিলে না। তো তেখেতৰ সকলো কথা বাস্তৱ নহয়। এই কথাবিলাক আমি সুধিব নালাগে। কথাটো হৈছে যে নিৰ্বাচনত ৰাজনৈতিক দলবিলাকে আহি থকা সময়ত ৰাইজৰ কাৰণে কি কাম কৰিব নকৰে এইবিলাক কথাহে ক'ব লাগে। মিছা কথা কৈ ৰাজনীতি কৰিব নালাগে। ৰাইজৰ কাৰণে কাম কৰিব আহিছে, ৰাইজৰ কাৰণে কাম কৰিবলৈ গঠন হোৱা এটা দল। এইটোতো ৰিজাল্টত দেখা পাব আপোনালোকে। মই এজন গণতান্ত্ৰিক মানুহ, বহুত বেছি আজিৰ তাৰিখতে মই চব কথা নকওঁ। ৰাইজকো এটা সুযোগ দিব লাগে আৰু ৰাইজ ভোট দিবলৈ ৰেডি হৈ আছে। চব জাতি জনগোষ্ঠী হিল দল ভাঙি ওলাই আহিছে। গতিকে এইবাৰ UPPLৰ 15টাৰ ভিতৰত 10ৰ পৰা 12টা সিট জিকি আছে। আমি 12জন MLA লৈ পেলাই দিছপুৰত গৈ আছোঁ। বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আৰু অসমৰ 146টা জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, ৰীতি নীতি, পৰিচয়, অস্তিত্ব ৰক্ষণাবেক্ষণৰ অধিকাৰৰ কাৰণে কাম কৰিবলৈ আমি গৈ আছোঁ।